ফাইনেলি আজি মটৰ ব্লগিং কৰিম ফাৰ্ষ্ট NS 125 আৰু আজি ষ্টাৰ্ট কৰোঁ ষ্টাৰ্টিং আলত চুনা ভাই আছে ইয়াৰ চেনেলটো ডিছক্ৰিপশ্যনত আছে তবে ছাবস্ক্ৰাইব কৰি দিব আৰু ৰাহুল ভাই আছে আজি মানে আমাৰ গাঁৱত দীপলিনা আহিছে বলক আজি দীপলিনাৰ ভিডিঅ'টো দেখাম আৰু দীপলিনাই কি কৰিছে ফিল্ডত তো দেখাম আৰু কৈঠালকুছি বহুত উন্নত হৈছে আৰু ৰাস্তা চাস্তাও বেয়া হৈছে বৰ্তমান ৰাস্তাকেইটা ভাল হ'লে কৈঠালকুছিখন গোটাই উন্নতি হ'ব আপোনালোকে এনেকৈ ছাপোৰ্ট কৰে আৰু ভাল ভাল ব্লগ বনাবৰ চেষ্টা কৰিম বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ NS লৈ আজি ফাৰ্ষ্ট মটৰ ব্লগিং বলক আৰম্ভ কৰোঁ ফাইনেলি আহি পালোঁ গাইজ ফিল্ড বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ ফাইনেলি এইটো আৰম্ভ কৰা ওলাগাল পুখুৰীত গোটেই মাছ বাহ ওলাগাল পুখুৰী গোটেই মাছ দীপলিনা হেমন্ত জিকাত তই নাচ ময়ো নাচো দীপলিনা ভাই গান গাই আছে সেইকাৰণে আমি ব্লগটো আৰম্ভ কৰোঁ আজি ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব আৰু লগতে শ্বেয়াৰ কৰি